নমস্কাৰ বন্ধু। ৰাতিপুৱাই ভাত খাবলৈ লৈছোঁ। এইটো বহা চাউলৰ ভাত, গাঁৱলীয়াতকৈ উখোৱা চাউলৰ ভাত। এয়া মাছ আৰু জলকীয়া, নহৰু আৰু কিবা কেনে দিম এইটো পিটিকা। তাৰপৰা এইটো হৈছে গৰৈ মাছ, মাগুৰ মাছ, ফুলকবি, আলু, বিলাহী জোল। এতিয়া আৰু খাম। এতিয়া এইটো হৈছে গৰৈ মাছৰ টুকুৰা, গৰৈ মাছ টুকুৰা। বঢ়িয়া। জলকীয়াও আছে, আচাৰ আছে, নলওঁ মানে এতিয়া নালাগে। ইয়াতে ধুনীয়া হৈ গৈছে এতিয়া। তইতো ইয়াত বহি থকা 1 ঘণ্টা ওপৰত হ'ল, মই তোক চাই আছো বোলে, তই নিচাও এতিয়ালৈকে